দীপৰ বিলে মাটি শীৰ্ষক গীত মুকলি। আজি দীপৰ বিলৰ পাৰত দিনৰ 12 বজাত দীপৰ বিলে মাটি শীৰ্ষক গীত এটি দীপৰ বিলৰ পাৰত শুভমুক্তি লাভ কৰে। নতুন গীত এটি আজি মুক্তি লাভ কৰিলে। গীতটিৰ কথা সুৰ কণ্ঠ জিতুমণি দাসৰ, সংগীত মৃণাল দাস আৰু ধীৰাজ বৰাৰ, বাণীবদ্ধ শব্দযন্ত্ৰী আৰু সম্পাদনা মামণি কলিতা, দৃশ্যগ্ৰহণ ৰুবুল দাসৰ। গীতটি শুভমুক্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন দীপৰ বিলৰ বিননি শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে হাফিজ আহমেদ, অনুৰূপা ডেকা ৰজা, দীনেশ দাস, প্ৰমোদ কলিতাকে ধৰি কেইবাজনো সচেতন নাগৰিক, প্ৰকৃতিপ্ৰেমী লোকসকলে উপস্থিত হৈ প্ৰকৃতি তথা দ্বীপৰ সুৰক্ষাৰ স্বাৰ্থত বহুমূলীয়া বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে বৰিহাটৰ পৰা সুদূৰ লাডাখলৈ খোজকাঢ়ি অভিলেখ গঢ়া অঞ্জলি দাসকে ধৰি সচেতন ৰাইজ, কণ্ঠশিল্পী অজয় কুমাৰ বে উপস্থিত থাকে। সৃষ্টিৰ আঁৰৰ কথাখিনি কৈছোঁ। দীপৰ বিলৰ পাৰত যিহেতু মোৰ ঘৰ, দীপৰ বিলৰ লগত শৈশৱৰ পৰাই এটা মোৰ সম্পৰ্ক, বন্ধুত্বসুলভ সম্পৰ্ক। প্ৰকৃতি ভাল পাওঁ, মানুহ ভাল পাওঁ। সৰুতে এই দীপৰ বিলৰ লগত আমি বহুতো ভাল সময় পাৰ কৰিছোঁ, কৰিছিলোঁ। কিন্তু বৰ্তমানৰ যিটো দীপৰ বিলৰ দুৰৱস্থা, প্ৰাকৃতিকভাৱে যি মানে হাৰত দীপৰ বিলৰ শেষ অৱস্থালৈ গৈ আছে, শেষ অৱস্থালৈ উপনীত হৈ আছে, সেই অৱস্থাই মোক বহুত আঘাত কৰিছে। দীপৰ বিল এতিয়া ভয়ানকভাৱে প্ৰদূষিত হৈ আছে। বিশেষকৈ ডাম্পিং গ্ৰাউণ্ডৰ পৰা ক্ষতি হৈ আছে। তাৰোপৰি মৰা ভুলুৰ লেতেৰা পানীবোৰ ইয়াতে পৰিছে, ঠিক তেনেকুৱা ধৰণৰ। আৰু আপোনালোকে সময়ে সময়ে আপোনালোকে দেখিছে যে দীপৰ বিলৰ চৌপাশে আৰু কি কি হৈ আছে। বিভিন্ন ধৰণৰ যধে মধে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, যাৰ ফলত দীপৰ বিল একেবাৰে প্ৰদূষিত হৈ আহিছে। এসময়ত এই দীপৰ বিললৈ প্ৰায় 230 বিধ আলহী পক্ষীৰ সমাগম ঘটিছিল এই সময়খিনি। কিন্তু বৰ্তমান অৱস্থাত একেবাৰে কম, মাত্ৰ 60ৰ পৰা 70 বিধ মানুহে ইয়াতে চৰাই চিৰিকটি আহে, তাকো এচামে হত্যা কৰিবলৈ চায়। লগতে ইয়াতে বিভিন্ন ধৰণৰ জলজ উদ্ভিদ আছিলে, সেইবোৰো এতিয়া প্ৰায় নাইকিয়াই হৈছে দীপৰ বিল দূষিত হোৱাৰ ফলত। বৰ্তমান এনেকুৱা এটা অৱস্থা হৈছে যে দীপৰ বিলৰ পানী এতিয়া গৰুই খাবৰ কাৰণে টান পায়। য'ত নেকি এসময়ত মই শুনা কথা, দীপৰ বিলৰ দীপৰ বিলৰ পানী মানুহে খাইছিল, দীপৰ বিলত মানুহে গা ধুইছিল। কিন্তু সেই পৰিৱেশ এতিয়া নাই। এতিয়া জীৱ জন্তুৰ দীপৰ বিলৰ পানী খাব অসুবিধা পায়। আৰু দীপৰ বিলৰ পানী খোৱাৰ ফলত মই শুনিছোঁ বহুত পশু পক্ষীৰ মৃত্যুও হৈছে। এই ধৰণৰ কথাবোৰে, এই খবৰবোৰে মোক বহুত আঘাত দিছিল। আৰু সেই আঘাতৰ ফলতে এই দীপৰ বিলে মাটি শীৰ্ষক গীতিৰ জন্ম। এই গীতটিৰ জৰিয়তে মই সমূহ ৰাইজক জনাব খুজিছোঁ যে আমাৰ প্ৰকৃতিখন কেনেকুৱা ধৰণৰ ধ্বংসৰ ফালে গতি কৰি আছে। আমাৰ কৰণীয় কি? প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে, কিন্তু আমি প্ৰকৃতিৰ কাৰণে একো আজি পৰ্যন্ত যি ধৰণৰ চিন্তা কৰিব লাগে চিন্তা কৰা নাই। যা নহওক, মই এই গীতটিৰ জৰিয়তে মই সকলোকে আহ্বান কৰিছোঁ যে সকলো ওলাই আহক, প্ৰকৃতিৰ হকে আমি কিবা এটা কৰোঁ, দীপৰ বিল সুৰক্ষাৰ হকে আমি কিবা এটা কৰোঁ। এইখিনিয়ে মোৰ এই গীতটিৰ জৰিয়তে ক'বলগীয়া। এই গীতটোৰ লগত আমি এটি ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। ভিডিঅ'টো ডিৰেকশ্যন কৰিছে জিতুল তুমুঙে, আৰু এই ভিডিঅ'টিত মোৰ লগতে অভিনয় কৰিছে অনিতা ৰাজে। খুব সুন্দৰ স্মৃতি, কাৰণ আমি যেনেকৈ গানটো কৰিবলৈ গৈছোঁ আৰু কৰি উলিয়াইছোঁ, আৰু আশা কৰোঁ ৰাইজে আমাক খুব মৰম দিব। আৰু প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্টছ কৰিবলৈ নাপাহৰিব। তেতিয়া আমি নিজৰ কিবা এটা ভুল যদি হৈছে আমি সেইটো গম পাম, আৰু আমি ভাল কৰিবলৈ চেষ্টা কৰিম, কিবা এটা আপোনালোকক উপহাৰ দিবলৈ চেষ্টা কৰিম। মিৰ্জাৰ পৰা চমৰ কলিতাৰ সহযোগত অনন্ত কলিতাৰ প্ৰতিবেদন, নিউজ 24/7 টুডে।